সঁচাকৈ খুব ভাল লাগিছে। আমাৰ শক্তি আশ্ৰম শংকৰদেৱ শিশু নিকেতনৰ পৰা মোক নিমন্ত্ৰণ তেওঁলোকে দিছে। নিমন্ত্ৰণটো ৰক্ষা কৰি মই আজি ইয়াত উপস্থিত হৈছোঁ আৰু ইয়াতে যি মোক শোভাযাত্ৰাৰ শুভাৰম্ভৰ কাৰণে তেওঁলোকে যি দায়িত্ব দিলে তাৰ কাৰণে ধন্যবাদ দিছোঁ। আৰু স্কুলৰ যি পৰিৱেশ চাই পেলাই মই খুব আনন্দিত, খুব গৌৰৱ অনুভৱ হৈছে যে শক্তি আশ্ৰম যে আমাৰ যে ফকীয়া গ্ৰামৰ ভিতৰত শক্তি আশ্ৰম যে আমাৰ গৌৰৱ, এইটো আজি মই নিজে চকুৰে চাই পেলাই মোৰ অনুভৱ হৈছে। যদিও শুনিছিলোঁ, আজি মই নিজে চকু দি চাই পেলাই মই নিজে একদম খুব আপ্লুত হৈছোঁ, খুব আনন্দিত হৈছোঁ। ছাত্ৰ ছাত্ৰীসকলে কি মেছেজ? ছাত্ৰ ছাত্ৰীলৈ মোৰ এটাই মেছেজ, যিহেতু এইখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বা পঢ়া শুনাৰ যি মানদণ্ড খুবেই ভাল মই জানো, আৰু বিশেষকৈ শক্তি আশ্ৰমৰ এনে যি শৈক্ষিক দিশৰ ফালে চালে খুবেই উন্নত। তথাপি যিহেতু অহা 10 তাৰিখৰ পৰা আমাৰ মেট্ৰিক পৰীক্ষা হৈ আছে, নিশ্চয় এই বিদ্যালয়ৰ পৰাও এইবাৰ পৰীক্ষা দিব মেট্ৰিক। তেওঁলোকৰ নিশ্চয় ৰিজাল্টটো ভাল হ'ব বুলি মোৰ বিশ্বাস, আৰু তেওঁলোকে ৰিজাল্টটো ভাল কৰক, স্কুলৰ নাম সুনাম কঢ়িয়াই আনক, অঞ্চলৰ যি সুনাম তেওঁলোকৰ ফলাফলৰ জৰিয়তে কঢ়িয়াই আনক তাৰে কামনা কৰিছোঁ। আৰু শক্তি আশ্ৰমৰ যি গৰ্ব এইটো আৰু অটুট ৰাখক তাৰে কামনা কৰিছোঁ। Oye, era un